सरलफारा दावबायारिफोरनि थाखाय मोनसे मोजां खौरां। बिसमुरिनिफ्राय सरलफारा थांग्रा लामाया इस्टिमेट जाबाय। बे लामाखौ देग्लाय नङाब्ला फैगौ बोसोराव बानायफुंनाय जागोन। बे बाथ्राखौ बुंदों बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। কাৰণে এস্টিমেট দিয়া হৈছে মই আশা ৰাখিছো এই বছৰ স্যাংশন হ'ব যদি অসম চৰকাৰৰ পৰা কিবা কাৰণত এইবাৰ নহয় তথাপিতো আমি মানুহ যাব পৰাকে ব্যৱস্থা কৰি দিম আৰু এটো পাৰ্মানেন্টলি এটা ভাল ৰাস্তা কৰাৰ কাৰণে কাৰণ টুৰিজমৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট হয় এটো কৰাৰ কাৰণে আমি এটা স্কিম লম। मख'नो गोनांदि बिसमुरिनिफ्राय सरलपारा थांनाय लामाया थांनाय माखासे समनिफ्रायनो गाज्रि थासारियाव दं। बेखौ नोजोर होनानै बिटिआरनि गाहाय खुंगिरिया दिनै क'क्राझार जिल्लानि पाटगाव हालां बाजाराव थानाय बाथौ बिद्या निकेतनाव गोदानै लुफुंनाय फरायसालिनि थाखो खथाखौ बेखेवहैनाय समाव बे गोनां बाथ्राखौ फोसावना होयो। मख'नो गोनांदि 2014 मायथाइयाव क'क्राझार जिल्लानि हालां बाजाराव गायसनजानाय बिद्या भारतीनि अनसुंथायाव गोदानै लुफुंनाय थाखो खथाखौ फरायसालिखौ दिनै बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ बेखेवनानै होयो। তিনিখন স্কুল বড়ো মিডিয়াম স্কুল কোকৰাঝাৰত চলি আছে। ইয়াৰে এইখন বাথৌ বিদ্যা নিকেতন স্কুল আৰু এতিয়ালৈকে ক্লাছ 9 লৈকে ষ্টুডেণ্টবিলাক গৈ পালে। তো এটা ডিসিপ্লিনৰ মাজেৰে এটা ডাঙৰ এটা অবজেক্টিভ লৈ পেলাই এই অনুষ্ঠানটো ইষ্টাব্লিছ কৰা হৈছে। মই আশা ৰাখিছোঁ আমাৰ ল'ৰা ছোৱালীয়ে ইয়াত ভাল শিক্ষা পাব আৰু যেটো আমাৰ নৰ্মেল এডুকেশ্যন নৰ্মেল আৰু ফৰ্মেল এডুকেশ্যন ইয়াৰ বাহিৰেও এজন ছাত্ৰ বা ছাত্ৰী নিজকে কেনেকৈ গঢ় দিব লাগে মেণ্টেলি স্পিৰিচুৱেলি এই গোটেই জ্ঞানখিনি ইয়াত পাব মই সেইটো আশা কৰিছোঁ আৰু অত্যাধুনিক যিবিলাক এডুকেশ্যনেল আমাৰ পলিচিছবিলাক আছে বা আমাৰ যিখিনি আজিৰ তাৰিখত যেটো আমাৰ সিলেবাস কাৰিকুলাম চলি আছে ইয়াৰ গোটেইখিনি ইয়াত ৰাখা হৈছে কম্পিউটাৰ এডুকেশ্যন ৰাখা হৈছে তো আনপিনেৰিটো ৰেসিডেন্সিয়েল স্কুল হ'ব তো সেই কাৰণে এই অঞ্চলৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ বহুত লাভ হ'ব মই এটা আশা কৰিছোঁ। যোৱাকালি মই ইয়াৰ ৰিভিউ লৈছোঁ যে ইয়াত কিছুমান কাম বহুত হেমাহি হৈছে আৰু যোৱাকালি বহুত ষ্ট্ৰিক্টলি কোৱা হৈছে যে যিখিনি পেণ্ডিং কাম আছে অতি শীঘ্ৰে নিৰ্মাণ কৰিব লাগে তেতিয়া আমি নেক্সট লেভেলৰ কথা চিন্তা কৰিম মানে চিন্তা কৰিব পাৰিম পিজি খোলা বেলেগ বেলেগ কথা সো আমাৰ লোৱাৰ আসামত একমাত্ৰ তেনেকুৱা এটা ভাল ইনষ্টিটিউচন আছে যেটো নেকি আমি অতি শীঘ্ৰে হেতু ডেভেলপ কৰিব লাগে কিন্তু কিছুমান অলৰেডি এলটমেন্ট হোৱা কামবিলাক সময়মতে নকৰাৰ কাৰণে বহুতখিনি পিছ পৰি আছে তো সেই কাৰণে যোৱাকালি ৰিভিউ লোৱা হৈছে মই আশা ৰাখিছোঁ যে এইটো স্পীড আপ হ'ব আৰু ইয়াৰ লগে লগে আমি বহুতখিনি এনইসি আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন স্কিম দিয়া হৈছে এইখিনি স্কিম মানে আমাৰ এলোকেশন হ'লে আমাৰ স্যাংশন হ'লে বহুতখিনি কাম আমি কৰিব পাৰিম। ইয়াৰ কাৰণে এস্টিমেট দিয়া হৈছে মই আশা ৰাখিছোঁ এই বছৰ স্যাংশন হ'ব যদি অসম চৰকাৰৰ পৰা কিবা কাৰণত এইবাৰ নহয় তথাপিতো আমি মানুহ যাব পৰাকে ব্যৱস্থা কৰি দিম আৰু এটো পাৰ্মানেন্টলি এটা ভাল ৰাস্তা কৰাৰ কাৰণে কাৰণ টুৰিজমৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট হয় এটো কৰাৰ কাৰণে আমি এটা স্কিম লম।